আজিৰ বিষয় হৈছে আমি নিজৰ জাতিৰ বাবে এনে প্ৰতিটো জাতি জনজাতিৰ বাবে কৰ্ম কৰিব লাগে। আমাৰ সংস্কৃতিৰ আদৰ্শ হৈছে মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰাম। তেওঁৰ সম্পূৰ্ণ জীৱন ত্যাগ, আদৰ্শ, সেৱা আৰু সংঘৰ্ষৰ মাধ্যমে পাৰ হৈছে। এদিন বিশ্বামিত্ৰই ৰামৰ দেউতা ৰজা দশৰথক লগ কৰিবলৈ আহিলে আৰু ক'লে, মোৰ আশ্ৰমত তাৰকা নামৰ অসুৰে উপদ্ৰৱ লগাই আছে আৰু আমাৰ যজ্ঞ ইত্যাদি কৰ্ম কৰাত বাধা দিছে। সেইবাবে এই অসুৰক বধ কৰিবৰ বাবে আপোনাৰ ৰামক কিছুদিনৰ বাবে আমাৰ আশ্ৰমত প্ৰয়োজন আছে। বিশ্বামিত্ৰৰ এই কথা শুনি ৰজা দশৰথে ক'লে, মই মোৰ গুৰু বশিষ্ঠৰ পৰা অনুমতি লৈ আপোনাক জনাম। তাৰ পিছত ৰজা দশৰথ আৰু তেওঁৰ সন্তান শ্ৰীৰামে বশিষ্ঠৰ লগত আলোচনা কৰি বিশ্বামিত্ৰৰ আশ্ৰমত যাবলৈ সিদ্ধান্ত ল'লে। ৰামৰ সেই সিদ্ধান্তৰ লগত লক্ষ্মণো যাবলৈ ওলালে, কাৰণ মাক সুমিত্ৰাই লক্ষ্মণক সৰুৰ পৰাই কৈ থৈছে যে সকলো সময়তে ৰামৰ লগত থাকিবলৈ। তাৰ পিছত লক্ষ্মণ আৰু ৰাম বিশ্বামিত্ৰৰ লগত আশ্ৰম আহি পায়। আশ্ৰমত যোৱাৰ পিছত তাৰকা অসুৰ আহে আৰু ৰামে তাৰকা অসুৰক বধ কৰে। ইয়াৰ পিছত ৰাম আৰু লক্ষ্মণ বিশ্বামিত্ৰৰ আশ্ৰমৰ পৰা ওলাই আহি নিজৰ ঘৰলৈ আহে। এদিন লক্ষ্মণে ৰামক প্ৰশ্ন কৰে, অন্যায় কি? ৰামে তেতিয়া লক্ষ্মণৰ কথা শুনি সুন্দৰ উত্তৰ দিলে আৰু ক'লে, অকল নিজৰ স্বাৰ্থৰ বাবে কৰা হ'ল অন্যায় আৰু সকলোৰে স্বাৰ্থৰ বাবে কৰা হ'ল ন্যায়। তাৰ পিছত তেওঁ ৰাৱণৰ উদাহৰণ দি বুজাই ক'লে, ৰাৱণে অকল নিজৰ আৰু নিজৰ জাতিৰ স্বাৰ্থৰ বাবে চিন্তা কৰিছে, সেইবাবে সেইটোৱে হৈছে অন্যায়। আৰু ৰাৱণে এই অন্যায় পথত চলাৰ বাবে বাকী সমাজে দুখ কষ্ট পাইছিলে, যাৰ বাবে এদিন ৰামে ৰাৱণক বধ কৰি সেই ৰাজপাটৰ দায়িত্ব বিভীষণক দিয়ে। ভগৱান শ্ৰীৰামৰ এটা ডাঙৰ আদৰ্শ আছিলে, তেওঁ নিজৰ ৰাজসিংহাসনৰ স্বাৰ্থ ত্যাগ কৰি দেউতাৰ আদেশত বনবাস গৈছিলে আৰু তাতো তেওঁ বালিক বধ কৰি নিজে সিংহাসন নলৈ বালিৰ ভাই সুগ্ৰীৱক দিছিলে। শ্ৰীৰামৰ এই জীৱনীৰ পৰা আমিও ত্যাগ আৰু সেৱাৰ আদৰ্শ ল'ব লাগে। লগতে আমি সত্য আৰু ন্যায়ৰ পথত চলিব লাগে। তাৰ বাবে আমি অকল নিজৰ জাতিৰ স্বাৰ্থত কৰ্ম কৰিব নালাগে, কাৰণ অকল নিজৰ জাতিৰ স্বাৰ্থত কৰ্ম কৰা অন্যায় তথা অধৰ্ম হয়। সেইবাবে আমি নিজৰ জাতিৰ লগতে অসমীয়া সমাজৰ প্ৰতিটো জাতি জনজাতি তথা প্ৰকৃতি আৰু প্ৰাণী হিতৰ স্বাৰ্থত কৰ্ম কৰিব লাগে। তেতিয়াহে আমি সঁচা অৰ্থত ন্যায়ৰ আদৰ্শত চলিব পাৰিম, যাৰ ফলত অসমত প্ৰতিটো জাতি জনজাতিৰ মাজত মৰম চেনেহ একতা আত্মীয়তা ভাৱনা বৃদ্ধি হোৱাৰ লগতে সুখ শান্তি সমৃদ্ধি বৃদ্ধি পাব।